আর শুনা পরমার্থ তত্ত্ব ও শ্রীমন্ত শংকৰ মত ধৰিওক সজ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম পাইবা ভক্তি পৰম নিৰ্মল। প্ৰণাম পূৰ্বকল আইসকল, আজি এটি বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ অহা হৈছে। বিষয়টো হল ভাদ মাহ কিয় পবিত্ৰ মাহ। আমি সকলোৱে সদায় কৈ আছো যে ভাদৰ মাহ পবিত্ৰ মাহ, আমি ভাদৰ মাহত নাম গাব লাগে, সকলোৱে সাধনা ব্ৰতত থাকিব লাগে, সংযমীভাৱে কটাব লাগে। ইয়া ভাদৰ মাহ পবিত্ৰ হোৱাৰ কাৰণটো কি? প্ৰথম কথা হল যে ভাদৰ মাহত সূৰ্যৰ গতি সিংহ ৰাশিত সংক্ৰমণ হয়, প্ৰতিষ্ঠা। সেইকাৰণে এই মাহটোৰ আন এটা নাম হল সিংহ মাহ। সিংহ হল আধ্যাত্মিকভাৱে নামৰ প্ৰতীক। প্ৰমত্ত কেশৰী সিংহ বুলি কয় নাম, অৰ্থাৎ যি বীজ নাম আছে, আমাৰ যি এই নামে নাম নহয় আৰু নাম আছে, যি নামত সহস্ৰ নাম ঘূৰে পাছে পাছে, সেই মহানাম বা সেই পৰম শক্তিশালী নাম, যি নামৰ পিছে পিছে সহস্ৰ নাম ঘূৰে, সেই তাৰক ব্ৰহ্ম নাম, সেই বীজ নাম, সেয়াই হল সিংহ, নাম সিংহ। তো সেই নাম সিংহৰ প্ৰকোপ কেনেকুৱা যে আমাৰ মহাপুৰুষে গুৰু আসন নিৰ্মাণ কৰোতে তাত কেইটামান বিশেষ বস্তু দিছে। যেনে এটা কশ্যপ দিছে, কাছ দিছে, কাছটোৰ ওপৰতে এটা মানে হাতী দিছে, আৰু সেই হস্তীৰ ওপৰত এটা প্ৰমত্ত কেশৰী সিংহ দিছে। তাৰ তেনেকে দি গৈছে। এতিয়া এই যে তিনিটা মানে জীৱ গুৰু আসনত মহাপুৰুষে প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিলে, হাতীৰ সলনিটো গড়ো দিব পাৰিলেহেঁতেন, সিংহৰ সলনিটো কিবা এটা অইন জীৱ দিব পাৰিলেহেঁতেন, বা কশ্যপৰ সলনি কিবা এটা বেলেগ মাছ দিব পাৰিলেহেঁতেন, নিদিলে। তো এই কশ্যপৰ পিঠিত হস্তী, হস্তীৰ পিঠিত প্ৰমত্ত কেশৰী সিংহ। মই এইকাৰণে শব্দটো কৈ আছো যে প্ৰমত্ত কেশৰী সিংহ মানে আজিকালি অলপতে মই দেখিলো যে এখন গুৰু আসন নিৰ্মাণ কৰিলে 700 লোকে গুৰু আসন ফেচবুকত দিলে যে এইখন আমি বৰ কষ্ট কৰি বনালো আৰু এইখন আমি আজি নামঘৰত নিবলৈ আহিছে। আমি ভিডিঅটো চাই দেখিলো যে সেই গুৰু আসনখনৰ সিংহসমূহ এই বনৰীয়া সিংহৰ নিচিনাকে এনেকে মুখ চুক জপাই তলমূৰ কৰি আছে। গুৰু আসনৰ সিংহ, এই সিংহ বনৰীয়া সিংহ নহয়, ইয়াক প্ৰমত্ত কেশৰী সিংহ বুলি কয়। একদম কেশৰ থকা, জিভা মেলি, দাঁত মেলি, মুখ মেলি একদম প্ৰমত্তভাৱে থকা সিংহ, গুজৰি থকা সিংহ। সেইটো কিয় সেই কথা মহাপুৰুষে মাধৱদেৱে নামঘোষাত উল্লেখ কৰিছে। কি বুলি কৈছে যে পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় অতি বৰে বৰে শ্ৰেষ্ঠভাৱে প্ৰকাশিত দিছে। ক'ত? পুণ্য অৰণ্যৰ মাজত নাম সিংহ, মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় অতি বৰে। যাৰ মহাধনী শুনি পাপমতী হস্তিশয় পলায় আতি তাসত লৰে। যাৰ মহাধনী শুনিলে এই পাপমতী হস্তিয়ে পলায় পত্ৰং দিয়ে। এতিয়া কশ্যপৰ প্ৰতীকটোৰ অৰ্থ কি? কশ্যপ মানে হল আচলতে সংযমৰ প্ৰতীক, আৰু ই ভকতৰ প্ৰতীক। ভকতসকল সংযমী, যেনে ইন্দ্ৰিয়, যে কশ্যপ যেনেকে তাৰ ওপৰত থকা চলংখনত তাৰে ভিতৰতে মুণ্ড, হাত, ভৰি সকলো কোচাই মিলি নি একদম সেই মানে খোলাটোৰ ভিতৰতে তেওঁ নিজকে সুৰক্ষিত কৰি ৰাখে। এটা এচটা শিলৰ নিচিনা পৰি থাকে, তাৰ ওপৰেৰে বহুত বিপদ পাৰ হৈ যাব পাৰে, একো নহয়। তো এই কশ্যপৰ পিঠিত, ভকত ৰূপী কশ্যপৰ পিঠিৰ ওপৰত বোজা হৈছে হস্তি। আৰু হস্তি কি বুলি কলে
পাপমতী হস্তি ছয়, অৰ্থাৎ হাতী হল পাপৰ প্ৰতীক। আচলতে আমি আমাৰ জীৱনত অৰ্জন কৰা পাপ, সেই পাপৰ বোজাটো আমাৰ ভকতসকলৰ মূৰৰ ওপৰত বা শৰীৰৰ ওপৰত ৰৈ থাকে। পাপৰ পৰিভাষা কি? যে যিখিনি সময়ত আপুনি কৃষ্ণ চিন্তাৰ পৰা ব্যতিৰেক হৈ থাকে, সেইখিনি সময়ত কৰা সকলো কৰ্ম পাপ কৰ্ম। অখণ্ডিত কৃষ্ণ চিন্তাত থকা লোকসকলৰ জীৱনত পাপ চিন্তা কেতিয়াও নাহে, পাপ কৰ্ম তেওঁলোকৰ দ্বাৰা সম্পাদনো নহয়। গতিকে কৃষ্ণ চিন্তাৰে নথকা সময়কণত যিখিনি কৰ্ম সাধন হল সেইখিনি পাপ কৰ্ম। গতিকে সেই পাপময় হস্তিক ভকতৰ ওপৰত বোজ হৈ থকা পাপক খেদিবৰ কাৰণে সংযমী ভকতে যেতিয়া নাম জপ কৰিব, তেতিয়া সেই প্ৰমত্ত কেশৰী সিংহ আহি সেই একদম হস্তিৰ পিঠিত যেতিয়া গুজৰিব, সেই হস্তি দমন হব, সেই পাপ দমন হব আৰু সেই পাপ তাৰ পৰা নাইকিয়া হব। অৰ্থাৎ ভকতসকলৰ বোজাস্বৰূপ পাপক আঁতৰাবৰ কাৰণে, সেই পাপক দমন কৰিবৰ কাৰণে একমাত্ৰ বস্তুটোৱে হল প্ৰমত্ত কেশৰী নাম সিংহ। সিংহৰ গৰ্জন শুনিলে যেনেকে অৰণ্যৰ সকলো জীৱ তেওঁলোক নিতাল মাৰি থাকে, তদ্ৰূপ যতেই নামৰ কীৰ্তন হব, যিমান দূৰলৈকে নামৰ ধ্বনি পৰিব্যাপ্ত হব, সিমান দূৰলৈকে এই পাপ কলিসমূহৰ কোনো ধৰণৰ কৰ্ম সক্ৰিয় হৈ নাথাকে। নামৰ ধ্বনি শুনি থকা অৱস্থাত দূৰত থকা মানুহ এজনৰ মন আৰু মস্তিষ্ক সেই নামৰ দ্বাৰা ক্ৰীড়াশীল হৈ থাকে, তেওঁ বেয়া কথা ভাবিব নোৱাৰে। যি নহওক, এয়া ভাদৰ মাহ, সিংহ মাহ, নামৰ মাহ। সেইকাৰণে এই মাহত ভকতসকলে আমি নাম গাই নামৰ সাধনাৰে, ঈশ্বৰ সাধনাৰে ব্যস্ত হৈ থাকো বা জীৱনৰ সাধনা কৰি থাকো। এই পবিত্ৰ মাহটোতে মোৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰয়াণ কৰিছিলে। এই নামৰ মাহটোতে, এই নামৰ মাহটোতেই মহাপুৰুষ মাধৱদেৱ চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি মহাপুৰুষৰ সেৱাত, চৰণৰ সেৱাত প্ৰৱৰ্তি থকা মহাপুৰুষ মাধৱদেৱো এই ভাদ মাহতে কি কৰিছিলে? প্ৰয়াণ কৰিছিলে, বৈকুণ্ঠ প্ৰয়াণ কৰিছিলে। আটাইতকৈ ভাল লগা কথা আৰু এটা আছে যে এই ভাদ মাহতেই ভগৱান শ্ৰীকৃষ্ণ এইখন ধৰাধামলৈকে আহিছিল। পৰিত্ৰাণায়াম সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে যুগে। ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে, অধৰ্মক নাশ কৰিবৰ কাৰণে, সন্তক পালন কৰি দুষ্টক দমন কৰিবৰ নিমিত্তে প্ৰভু ভগৱন্ত দৈৱকীনন্দন কৃষ্ণ হৈ এই ভাদ মাহতেই পৃথিৱীলৈ আহিছিল। মহাপুৰুষে লিখিছে গুৰুজনাই এই কথা। আৰু এটি সাংঘাতিক তথ্য আছে এই ভাদ মাহত, সেইকাৰণে ই পবিত্ৰ, যে শৃংগী ঋষিৰ দ্বাৰা অভিসম্পাদপ্ৰাপ্ত মহাৰাজ পৰীক্ষিতে এই ভাদ মাহতে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰি জীৱনৰ চূড়ান্ত যি অৱস্থা মুখ্য প্ৰাপ্তি ঘটিছে এই ভাদ মাহত। গতিকে এনেবোৰ কাৰণত আমি ভাদ মাহক অত্যন্ত পবিত্ৰ মাহ বুলি গণ্য কৰো। আৰু এই পবিত্ৰ মাহটোত দৰাচলতে আমি কি কৰিব লাগে তাৰো নিৰ্দেশনা মহাপুৰুষ মাধৱদেৱে দিছে। ও গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ প্ৰসবয় সাধুৰ সংগত তাক অনু দিনে যিটো সেৱে তাৰ সতী মতি হৈ বাসুদেৱ চৰণত। গ্ৰাম্য কথা বিনাশন, অন্ততঃ এইকেইটা দিনত গ্ৰাম্য কথা সকলো পৰিত্যাগ কৰি উত্তম শ্লোক, যিসমূহ ভগৱন্তৰ গুণ বা ভগৱন্তৰ লীলাসমূহ সন্নিৱিষ্ট হৈ থকা সমস্ত কথাসমূহ এই মাহত সন্তসকলৰ সংগত প্ৰসৱ হয় বুলি কৈছে, উৎপাদন হয়। আজি 4জন ভকত নামঘৰত লগ লাগিলে নামৰ কথা উৎপাদন হব, ঈশ্বৰৰ কথা উৎপাদন হব। বেলেগ কথা পাতিব নালাগে বা নাপাতে, কোনোবাই পাতে যদিও সেয়া পাতিব নালাগে। নামঘৰত কেৱল নামৰ কথা হব লাগে। যদি নামঘৰত নামঘৰ আচলতে এইটো
নামৰ ঘৰ ষষ্ঠী বিভক্তি ৰ বিভক্তি যোগ হৈ আছে নামৰ ঘৰ আসলতে ষষ্ঠী বিভক্তি উজ্জ হৈ আছে নামঘৰ কিন্তু যদি নামঘৰত নামৰ কথা ব্যতিৰেকে অন্য বিষয়ৰ কথা পৰ্যালোচনা হ'বলৈ আৰম্ভ কৰে তেতিয়াহ'লে তাত সপ্তমী বিভক্তি ত বিভক্তি লগ লাগি যাব নামত ঘৰ নামঘৰ এই নামত এটা ঘৰ গতিকে আমি নামত ঘৰ কৰিব নালাগে সপ্তমী বিভক্তি যাতে আহি লগ নালাগে ষষ্ঠী বিভক্তি যোগ হৈ থাকক নামৰ ঘৰ বা নামঘৰ কীৰ্তনৰ ঘৰ বা কীৰ্তন ঘৰ এই হিচাপে থাকিব লাগে আজি সেই নামঘৰসমূহ কেৱল যে এটা ধৰ্মীয় অনুষ্ঠান এনে নহয় এই কথা ভবাটো ভুল হ'ব আজি অসম চৰকাৰেও প্ৰায় ৮,০০০ নামঘৰলৈকে এককালীন সাহায্য আগবঢ়াইছে ২.৫ লাখ টকা তাৰ কাৰণে চৰকাৰ কৃতজ্ঞতাৰ পাত্ৰ ধন্যবাদৰ পাত্ৰ যে নামঘৰসমূহ এখন সাংস্কৃতিক এটা প্ৰেক্ষাপট এটা সাংস্কৃতিক এটা জাতিক সাংস্কৃতিকভাৱে জীয়াই ৰাখিবৰ কাৰণে যিখিনি উৎকৰ্ষ সাধন কৰিব লাগে সেয়া নামঘৰত হয় ভাওনা হয় দবাৰ কোবত সমগ্ৰ অসমীয়া জাতি জাগ্ৰত হয় বাজক দবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতি পথত জয়া অসম বল বেজবৰাদেৱে লিখি থৈ গৈছে গতিকে নামঘৰে জাতিটোক জগাই ৰাখে নামঘৰে এটা জাতিক জীপাল কৰি ৰাখে নামঘৰে মানুহক আধ্যাত্মিক উৎকৰ্ষ সাধনত অৰিহণা জগাই ৰাখে নামঘৰে উঠি অহা প্ৰজন্মক ভাওনা আদিৰ দ্বাৰা ভাৱনা শক্তি জাগ্ৰত কৰি ভগৱানৰ লগত সংপৃক্ত হৈ এটা সুস্থিৰ আৰু শৃংখলাবদ্ধ জীৱন স্থিতপ্ৰজ্ঞ মানসিকতাৰে জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা দিয়ে মহাপুৰুষৰ স্বকীয় সৃষ্টি আজি নামঘৰ যি মহাপুৰুষে সৃষ্টি কৰিছিল যি নামঘৰসমূহত আজি সমগ্ৰ অসমত ভাদ মাহত এক পবিত্ৰ উৎসৱ সৃষ্টি হৈ আছে এমাহজোৰা সেই নামঘৰ মহাপুৰুষৰ স্বকীয় সৃষ্টি আজি শাস্ত্ৰসমূহত নামঘৰ বুলি কতো উল্লেখ নাই মন্দিৰ বুলি আছে দেৱগৃহ বুলি আছে পীঠ বুলি আছে ক্ষেত্ৰস্থান বুলি আছে ইত্যাদি বিভিন্ন কিন্তু নামঘৰ শব্দ নাই নামঘৰৰ স্ৰষ্টা মহাপুৰুষ শংকৰদেৱ কেৱল মহাপুৰুষ শংকৰদেৱৰ মস্তিষ্কত উৰ্বৰ মস্তিষ্কত সৃষ্টি হৈছিল এই নামঘৰৰ ধাৰণা যিটো নামঘৰৰ ধাৰণাৰ দ্বাৰা এটা জাতিক অসমীয়া জাতিক বিশেষভাৱে সমগ্ৰ মানৱীয় প্ৰমূল্যবোধৰ ভেটিত সমগ্ৰ জাতি উপজাতি এক হৈ থাকিবৰ কাৰণে গাৰোৰ গোবিন্দ নগাৰ নৰোত্তম কৈবৰ্তৰ পূৰ্ণানন্দ সমগ্ৰ এক হৈ এটা বৰ অসমীয়া জাতিৰ ভেটি নিৰ্মাণ কৰাৰ ব্যৱস্থাপনা সেই আহ্বান মহাপুৰুষে নামঘৰৰ মজিয়াৰ পৰা প্ৰদান কৰিছিল গতিকে সেই নামঘৰসমূহ নামঘৰে জাতি এটাক জীপাল কৰি ৰাখিবৰ কাৰণে অনুপ্ৰেৰণা সৰ্বদা দি থৈ আহিছে গতিকে পবিত্ৰ ভাদ মাহত আমিবিলাকে সেই কথা সোঁৱৰিব লাগে কেৱল বৃদ্ধসকলে গৈ এটা নিৰ্দিষ্ট সময়ত গৈ ভাদ মাহত নাম গোৱা এনে নহয় ডেকা ল'ৰা ছোৱালীবিলাক যাব লাগে ভাওনাৰ আখৰা কৰিব লাগে ভাদ মাহ সামৰণিত ভাওনা কৰিব লাগে খোলৰ প্ৰশিক্ষণ বা শিক্ষা আমাৰ উঠি অহা ডেকা ল'ৰা ছোৱালীবিলাকে কিশোৰবিলাকে কৰিব লাগে যে মহাপুৰুষ শংকৰদেৱে প্ৰসাদৰ নিৰ্মাণ কৰিছিল নামঘৰত ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিবৰ কাৰণে ভাৰতবৰ্ষত আপুনি যদি আজি চায় যে সনাতনী পৰম্পৰাত ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা বস্তু খিচিৰি মোৱা লাৰু খুৰমা বাতাচা পায়স পৰমান্ন এইবিলাক কিন্তু মহাপুৰুষ শংকৰদেৱ এগৰাকী মহাপুৰুষ যিজনে প্ৰসাদ নিৰ্মাণ কৰিছিল ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিবৰ কাৰণে আৰু সেই প্ৰসাদত কি দিছে সেই প্ৰসাদত মগু নিজে খেতি কৰি ভকতে নিৰ্মাণ কৰে মগু সেই মগুক গাজ উলিয়াব কলপাতেৰে তাক ঢাকি ৰাখিব শালক সংশ্লেষণৰ দ্বাৰা বৃক্ষবিলাকৰ সেউজীয়া পাতে যি ধৰণে নিৰ্মাণ কৰে সেই কলপাতত থকা সেই জীৱনী শক্তি মগুৰ গাজসমূহে কলপাতৰ পৰা সংগ্ৰহ কৰিব আৰু সেই গাজসমূহত মগুৰ গাজীসমূহত সেই জীৱনী শক্তি মজুদ হৈ থাকিব ভকতসকলে নাম গাব একদম সুন্দৰকে নাম গালে শৰীৰৰ পৰা ঘাম ওলাই যাব নাচি নাচি যেতিয়া তেওঁলোকে গায়ন বায়ন কৰিব যেতিয়া সত্ৰীয়া নৃত্য কৰিব বৰগীত গাব প্ৰাণায়াম হ'ব তাৰ দ্বাৰা পতঞ্জলীয়ে দেখুৱাই থৈ যোৱা সেই যোগ দৰ্শন মহাপুৰুষে আজিৰ পৰা বহু বছৰ আগতে আমাক দি থৈ গ'ল শৰীৰ সাধনা কাৰণ এটা সুস্থ শৰীৰতহে এটা সুস্থ মনে বাস কৰে গতিকে এটা সুস্থ মন বাস কৰি ৰাখিবৰ কাৰণে শৰীৰটো সুস্থ কৰি ৰাখিবই লাগিব চিন্তা
পজিটিভ বা ধনাত্মকভাৱে চিন্তাটোক আমি উৎকৰ্ষ সাধন কৰিবই লাগে গতিকে সেই প্ৰসাদত থকা শক্তিখিনি যেতিয়া আমাৰ কোষত থকা মাইট্ৰকন্ড্ৰিয়াত থকা গ্লুকোজখিনি যেতিয়া বিভংগন হ'ব তেতিয়া মাইট্ৰকন্ড্ৰিয়াই আকৌ বিচাৰিব সেই কোষৰ কেন্দ্ৰসমূহে শৰীৰটোক সতেজ কৰি ৰাখিবলৈ আৰু তেতিয়া ভকতে গাজি খাই দিয়াৰ লগে লগে সেই যিখিনি শক্তি তেওঁলোকে খৰচ কৰিছিলে দুগুণ শক্তি আকৌ শৰীৰত মজুত হৈ যাব আৰু সেই মগুখিনিক লগত কি কৰিলে ভকতৰ শৰীৰত যাতে কেলছিয়ামৰ প্ৰয়োজন আছে তাৰ কাৰণে নাৰিকল দিলে তাত মানুহৰ শ্বাস প্ৰশ্বাসজনিত সকলো ৰোগৰ পৰা নিৰাময় কৰি ৰাখিবৰ কাৰণে তাত আদা দিয়া হ'ল কণ্ঠনলীৰ সকলো ব্যৱস্থা শুদ্ধ কৰি ৰাখিবৰ কাৰণে আদা দিয়া হ'ল আৰু সেই হজম শক্তিটো কৰিবৰ কাৰণেও তাত আদাৰ প্ৰয়োজন আছে আকৌ নাৰিকলখিনি হজম কৰিবৰ কাৰণে তাত চাউল দিয়া হ'ল বাৰীৰ ঘাপত গছত থকা মধুৰিআম কেইটা ছিঙি আনি প্ৰসাদৰ উপকৰণ হিচাপে দিলে কদলী উত্তম ফল কল আনি পেলাই প্ৰসাদত দিলে তাৰ পৰা যিখিনি কেলছিয়াম ভিটামিন মিনাৰেল যি পাব লাগে সকলো পাব মধুৰিআমৰ পৰা যি পাব লাগে তাকে পাব বাৰীৰ ঘাপৰ এচুকত থকা কুঁহিয়াৰডাল কাটি আনি দিলে তাৰ পৰা যিখিনি শৰ্কৰা আদি পাব লাগে শৰীৰত বিশুদ্ধভাৱে পাব ভকতসকলে বা মানুহবিলাক গতিকে সম্পূৰ্ণ এটা বৈজ্ঞানিক পদ্ধতিৰে এটা জাতিক বিশেষত ওবা নৰলোক বুলি সমস্ত মানৱ জাতিক মহাপুৰুষে আজ্ঞা কৰিলে বা ৰাস্তা দেখুৱালে যে এই পবিত্ৰ চিন্তাৰে পবিত্ৰ কৰ্মৰ দ্বাৰা কেনেকে সুস্থ সবল আৰু সুঠামভাৱে আমি থাকিব পাৰো সংযমী জীৱন পৰিশীলিত জীৱন শৃংখলাবদ্ধ জীৱন আমি কটাব পাৰো সেইকাৰণে ভাদ মাহত বছৰৰ মূৰত এটা মাহ বিশেষভাৱে যাতে মানুহখিনিয়ে এটা অনুশীলন কৰিব পাৰে শৃংখলাবদ্ধ জীৱন কটাবৰ কাৰণে সেই অনুশীলন কৰিব পৰা জীৱনটোক এই মাহতে ভাদ মাহতে মানুহে চাব পাৰে মানুহে বুজিব পাৰে মানুহে অনুধাৱন কৰিব পাৰে তাৰ কাৰণে অকল বৃদ্ধসকলে নামঘৰলৈ যাব এনে নহয় আইসকলো যাব লাগে যুৱক যুৱতীসকল যাব লাগে শিশুবিলাকক লৈ যাব লাগে কেনেকে ঈশ্বৰ সেৱা কৰিব লাগে কেনেকে জ্যেষ্ঠজনৰ চৰণত পৰি সেৱা ল'ব লাগে এই শিক্ষা সংস্কাৰ নামঘৰত ইজনে আনজন শিশুক দেখুৱাই জ্যেষ্ঠসকলে দিব লাগে কৰাব লাগে তাকে সংস্কাৰ বোলে একেদিনে নহয় গতিকে শিশুৰ অৱস্থাৰ পৰাই যেতিয়া দেখিব যে নামঘৰত যাব লাগে নাম গাব লাগে ভকতক সেৱা কৰিব লাগে জ্যেষ্ঠজনৰ প্ৰতি সন্মান জনাব লাগে প্ৰসাদ খাব লাগে গাজি খাব লাগে খোল বজাব লাগে তাল বজাব লাগে এটা জাতি তেতিয়াহে শক্তিশালী হৈ থাকে কেৱল আনুষ্ঠানিক শিক্ষাৰে মূল ল'ৰাটোক মই শিক্ষিত কৰিলো বাস নামঘৰলৈ বোলে নাই নাই নামঘৰলৈ মূল ল'ৰা ছোৱালী যাব নোৱাৰে বোলে পঢ়াত ক্ষতি হ'ব নহয় বোলে তাতে ভাওনা উৎসৱ পাতিছে আপোনাৰ ল'ৰাটোক দিয়ক এটা ভাও কৰিবৰ কাৰণে নাই 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 তাৰ পঢ়িব লাগে এইবোৰ নোৱাৰে নহয় আপোনালোকে আমাৰ ল'ৰা ছোৱালীক নকব কেৱল কিতাপৰ টেবুলত বহুৱাই কেৱল পঢ়ুৱাই এটা এনেকুৱা কুষ্মাণ্ড বনোৱা হ'ল এইটো কুষ্মাণ্ড শব্দটো মই কৈছো কুষ্মাণ্ড মানে কোমোৰা যে মানুহে যেতিয়া শৰীৰক ব্যৱহাৰ নকৰি কেৱল মস্তিষ্কটোক ব্যৱহাৰ কৰি থাকিব তেতিয়া শৰীৰৰ সকলো অংগ প্ৰত্যংগ ক্ষীণ হৈ যাব আৰু সি নিশকটীয়া হৈ যাব আৰু মাথাটো কোমোৰাৰ দৰে হৈ যাব ডাঙৰ মাথা এটা সি কেৱল মাথাটোহে জানে মূৰটোহে আছে তাৰ আৰু বেলেগ একো নাই শৰীৰৰ তাৰ কোনো কাম নাই আপোনাৰ ল'ৰাটোক এতিয়া ভাওনাত গৈ যেতিয়া খোল লৈ দুই জাপ মাৰিব নামঘৰৰ মজিয়াত যেতিয়া ভীমৰ বচন কব উদাত্ত কণ্ঠেৰে তাৰ শৰীৰত এটা বিশেষ শক্তি জাগ্ৰত যেতিয়া কৃষ্ণ হৈ কৃষ্ণ নৃত্য কৰিব তাৰ শৰীৰত এটা বিশেষ শক্তি জাগ্ৰত দিয়ক আপুনি কৰিবৰ কাৰণে কেৱল পঢ়াৰ টেবুলত বহুৱাই কেৱল পঢ়ুৱাই এটা কুষ্মাণ্ড মস্তিষ্ক নিৰ্মাণ কৰি এটা সময়ত সি কি হ'ব জানে টকা ঘটাৰ এটা মেচিন হ'ব তাৰ বাহিৰে একো নহয় কেৱল সি টকা ঘটিব লাগে সেইটোৱে জানিব কেৱল বিষয় সুখত ৰত হৈ থাকিব লাগে তাতেই মজি থাকিব লাগে সেই মানে বিষধৰত কেৱল মজি থাকিব লাগে তাত বাহিৰে পৃথিৱীত তেওঁ একো কথা নাজানে সেই সন্তানটোৱে কিন্তু যিটো সন্তানে পঢ়াৰ সময়ত পঢ়িব নামঘৰত যাব ভাওনা কৰিব তাল বজাব খোল বজাব সাংস্কৃতিকভাৱে সকলো মানুহৰ লগত সম্পৃক্ত হৈ থাকিব সেই ল'ৰাজন চাকৰিও কৰিব ব্যৱসায়ও কৰিলে কৰিব মস্তিষ্কবান ল'ৰা হ'ব সামাজিক মানুহ এটা নিৰ্মাণ হ'ব আৰু শুদ্ধ সদাচাৰী সমাজৰ লগত মিলি থাকিব পৰা এটা সত্তা হিচাপে এটা সময়ত তেওঁ নিৰ্মাণ গতিকে সেয়া সিদ্ধান্ত আপোনাৰ
গতিকে এই পবিত্ৰ ভাদ মাহত আপোনাৰ হবে এই কাৰণে পবিত্ৰ ভাদ মাহ যে ই মানুহক মানুহ হবৰ কাৰণে শিকাইছে মহাপুৰুষে এই আদৰ্শ আমাক দেখুৱাইছে গতিকে আজি ভাদ মাহ চলি থকা অৱস্থাতে ভাদ মাহৰ এই পবিত্ৰ তাৎপৰ্য আপোনাৰ সবৰ আগত নিবেদন কৰিলো ইয়াত যদি কিবা দোষাদোষ হৈছে আপোনাৰ সবে মাৰ্জনা কৰিব আৰু যিখিনি গ্ৰহণ কৰিবলগীয়া কথা সেইখিনি আপোনালোকে গ্ৰহণ কৰিব আৰু আমি কৈ অহা কথাখিনিৰ যিখিনি গ্ৰহণ কৰিব নালাগা কথা বুলি ভাবে সেইখিনিক আপোনালোকে পৰিত্যাগ কৰিব আপোনাৰ সবৰ চৰণত সকলোৰে চৰণত পুনৰ সেৱা জনাই আমাৰ বাণী ইমানতে বিৰাম দিলো কৃষ্ণ